পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আহিছোঁ যোৰহাটত যি ঢেকীয়াখোৱা বৰ নামঘৰ আছে তাতে আহিছোঁ আৰু আপোনালোককো সম্পূৰ্ণভাৱে মই নামঘৰটো দেখাবলৈ চেষ্টা কৰিম। তে ব'লক ভিডিঅ'লৈ সোমাই যাওঁ। আৰু এইখনেই হৈছে সেইখন মেইন প্ৰৱেশদ্বাৰ। চাওক, এতিয়া বৰ্তমান গেটখন বন্ধ আছে যিহেতু সময় বহুতেই প্ৰায় বেছি হৈ গ'ল। তে আমি বেলেগ এটা বাটেদি সোমাই যাব লাগিব। তে ব'লক ভিডিঅ'লৈ সোমাই যাওঁ। আৰু আপোনালোকক সম্পূৰ্ণভাৱে মই দেখাবলৈ চেষ্টা কৰিম। তে ব'লক ভিডিঅ'লৈ সোমাই যাওঁ। আমি মানে আহিছিলোঁ যোৰহাটত, আমাৰ বৌহঁতৰ ঘৰ আছিলে। সেই আমাক বৌয়ে লৈ আহিছিলে ঢেকীয়াখোৱা নামঘৰ। বৌ কেনেকুৱা খবৰ? সেয়া আৰু ইয়াতে আমাৰ জোতা চেণ্ডেলবিলাক খুলি যাব লাগিব। তে খুলি মেলি আমি যাওঁ আৰু ভিতৰত সোমাম আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোককো। চাওক, এয়া আমাৰ ছাৰ আছে, ছাৰ লগত আছে আমাৰ ছাৰ। আৰু যিহেতু টাইম বৰ্তমান 3:30 বাজি গ'ল, সেইকাৰণে মানুহৰ সমাগমটো অলপ কমি গৈছে না। কি ধুনীয়া এটা পৰিৱেশৰ মাজত আছে আমাৰ যি ঢেকীয়াখোৱা নামঘৰ, বৰ নামঘৰ। চাওক আপোনালোকেও। আৰু মোৰ লগত আছে সদৌ গুৱাহাটীৰ পৰা অহা ৰোহিত দাদা। এয়া আমাৰ ৰোহিত দাদা। কেনে ৰোহিত দা আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ঠিকে আছে, এনজয় কৰক আৰু। ঠিক আছে। পৰা কেমেৰা কৰি আছে আমাৰ এই ছাৰক, চাই লওক। এয়া আমাৰ ছাৰ, দেখিছেনে কেনে এটা পৰিৱেশ। চাওক না, দেখিছেনে এই এটা সোমাই গৈছে ভিতৰত। চাওক চাওক, ভয়ো লাগে নহয়। আৰু ঢেকীয়াখোৱা নামঘৰত বান্দৰটো মানে অলপ বহুতেই বেছি আছে, সেইকাৰণে মানে আমাৰ এই বাইদেউ বহুত ভয় খায়। দেখিছেনে ভয় থাকে কেনেকৈ আছে? চাওক, চাওক দেখিছেনে ইফালে সিফালে দৌৰি আছে বান্দৰবিলাক উৎপাত। চাওক না কেনেকৈ দৌৰি আছে। আৰু আপোনাৰ মেইন নামঘৰটো আছিলে এইটোৱে। বৰ্তমান যিখন প্ৰৱেশদ্বাৰ আছিলে সেইখন বন্ধ আছে। টাইমটো বহুতেই শ্বৰ্ট, সেইকাৰণে চাওক এইটো বাহিৰৰ পৰাই দেখাইছোঁ। আমাৰ এতিয়া ইয়াতে ফটো শ্বুট কৰা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ আছে। যাওঁ ৰুমত যাই অলপমান ফ্ৰেছ হৈ আমি আজি অলপ যোৰহাট ওলাই যাম। যোৰহাটত গৈ আপোনালোকক কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিম। তে ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। তে বাই বাই।